হাই গাইজ গুড ইভিনিং চাৰিওফালে ৱেডিং ছিজন আৰু আহি পালেহি গাড়ী আজি বিয়াৰ ৰিচিপশ্যন আছে মিষ্টাৰৰ ফ্ৰেণ্ড এজনৰ বিয়া অলৰেডি হৈয়ে গ'ল আহি পালোহি মৰাণ বিবাহ ভৱন আৰু আহিয়ে দৰা কইনাক গিফ্ট দিলোঁ তাৰপিছতে অকণমান বহিলোঁ তাৰপিছতে বিয়াৰ ৰিচিপশ্যন বুলিলে খানা মেইন আৰু পানীপুৰিৰ পৰা পকৰি আৰু লগতে আছে কফি চাট আৰু চাওমিন আৰু যোনে যি খাব বিচাৰে খাব পাৰে আমিও খাই ল'লোঁ তাৰপিছতে আমি ডাইনিং ৰুমলৈ আহিলোঁ তাৰপিছত ডাইনিং ৰুমতো বহুত কিবা কিবি ভেৰাইটিৰ আইটেম আৰু আমি নিজে পচন্দ কৰি কেইটামান আইটেম ল'লোঁ আৰু আমাৰ ঘৰৰ গোটেইকেইজনে বহিলোঁ ডাইনিঙত একেলগতে খালোঁ তাৰপিছতে আৰু চেল্ফি পইণ্টত ঘৰলৈ বুলি আহোঁতে ফটো তুলিলোঁ গতিকে আৰু এতিয়া আমাৰ ৰমজান মাহো আহিলে অলৰেডি এতিয়া আৰু ক'তো এনেকৈ বিয়াৰ ৰিচিপশ্যন খাবলৈ যোৱা নহ'ব আৰু দৰা কইনাকো আমি শুভেচ্ছা জনালোঁ আজিলৈ